সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ জৰিয়তে বিলাসীপাৰা জিলাৰ সাংগঠনিক জিলাৰ প্ৰতিজন ব্যক্তিক হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি 2025 আৰু 26 বৰ্ষৰ যিখন বাজেট হৈছে এই বাজেটৰ সম্পৰ্কে আজিৰ এই প্ৰেছ মিটত উত্তীৰ্ণ হৈছোঁ। এইখন সৰ্বজন স্পৰ্শী সৰ্বজন গৃহী এখন ধুনীয়া বাজেট হৈছে। এই বাজেটত প্ৰতিটো শ্ৰেণীক সংযোজন কৰি ৰখা হৈছে। আপোনালোকে দেখক কৃষকৰ পৰা আৰম্ভ কৰি মধ্যবিত্ত শ্ৰেণীলৈকে সবকে এই বাজেটত সংযুক্ত কৰিছে। কৃষকৰ কাৰণে লোনৰ পৰা আৰম্ভ কৰি তেওঁলোকে যে খেতি কৰাৰ পিছত বিক্ৰী কৰিব সেই খেতি কিনাৰ কাৰণে বাজেটত ধন আবণ্টন আছে। আৰু আমাৰ চাহ জনজাতি শ্ৰমিকসকলৰ কাৰণে 6.7 লাখ শ্ৰমিকক 5,000 টকাকে আবণ্টন দিয়াৰ কাৰণে বাজেটত সন্নিবিষ্ট কৰিছে। ইয়াৰ উপৰিও আমাৰ অৰুণোদয় 3.0 ইয়াৰ জৰিয়তে 37 লাখ আমাৰ নতুনকৈ অৰুণোদয় আগবঢ়াব। ইয়াৰ কাৰণে বাজেটত আবণ্টন আছে। মহিলাসকলৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰতিটো শ্ৰেণীৰ কাৰণে এই বাজেটত ধন আবণ্টন ধৰিছে। এতিয়া চাওক আপোনালোকে ষ্টুডেণ্টৰ কাৰণে প্ৰায় 10 লাখ ষ্টুডেণ্টক এই বাজেটৰ জৰিয়তে মাহিলী 2500 টকাকৈ শ্ৰেণী বিশেষে 2500 টকাকৈ ধন আবণ্টন কৰা হৈছে। যিখিনি স্নাতকটো পাছ কৰিছে তেওঁলোকৰ কাৰণে এককালীন যদি লয় 25,000 আৰু নহ'লে 2500 টকাকৈ মাহিলী ধন আবণ্টন ধৰিছে। প্ৰায় 25,000 নামঘৰৰ কাৰণে ধন আবণ্টন কৰিছে। ইয়াৰ উপৰিও চবতকৈ ডাঙৰ কথা হৈছে যে অসমৰ আপোনাৰ দেশ গীতটো অসমৰ এই জাতীয় আমাৰ যিটো সংগীত ইয়াক বিশ্ব দৰবাৰত লৈ যোৱাৰ কাৰণে প্ৰায় 1 কোটি মানুহ একেলগে গানটো গাব পৰাকৈ এটা ব্যৱস্থাৰ কাৰণে বাজেটত ধন আবণ্টন ধৰিছে। মহিলা উদ্যমী যিটো আঁচনি আছে মহিলা উদ্যমী আঁচনিৰ জৰিয়তে গ্ৰামাঞ্চলত 30 লাখ আৰু নগৰ অঞ্চলত 2 লাখ মুঠতে টোটেল 32 লাখ মহিলাক প্ৰথমতে 10,000কৈ টকা দিয়া হ'ব। তাৰপিছত এই টকা যদি উচিত কামত ব্যৱহাৰ হয় পিছত আৰু টোটেল 35,000কৈ টকা তেওঁলোকৰ নামত এই বাজেটত আবণ্টন ধৰিছে। ইয়াৰ উপৰিও অসমৰ নিজা ছেটেলাইট হ'ব এইবাৰ। যেনেকৈ আমি আগত শুনিছিলোঁ বিভিন্ন দেশৰ ছেটেলাইট হয়, কিন্তু অসমৰ কাৰণে অসমৰ নিজা ছেটেলাইট হ'ব, যাৰ কাৰণে আমাৰ তথ্য আৰু প্ৰযুক্তিত কিমানখিনি আগবাঢ়িব। ইমান ধুনীয়া এটা বাজেট সৰ্বজন স্পৰ্শী হোৱাৰ কাৰণে আমি বিলাসীপাৰা জিলাৰ তৰফৰ পৰা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী আমাৰ অনুপ্ৰিয়া নায়ক বাইদেউক আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ।